তুমি মোৰ প্ৰতিটো কথাই ধেমালিৰ সুৰেৰে ল'লা ন? কিয় তেনেকৈ ক'লা? কিয় নকওঁ? ইমান ক'লো তোমাক যে আমাৰ প্ৰেম মা দেউতাই স্বীকাৰ নকৰে, তুমি মোক পলুৱাই লৈ যোৱা বুলি। কিন্তু তুমি নুবুজিলা। এতিয়ানো কি হ'ল? এতিয়া বহুত পলম হ'ল। জানা, মোক উচ্চ ঘৰৰ উচ্চ শিক্ষিত ল'ৰাই চাবলৈ আহিছে, আৰু মা দেউতাইও মান্তি হৈছে। ভাল কথা, যোৱা বিয়া হৈ। এতিয়াও তুমি ধেমালি কৰি আছা? নুবুজা ন মোৰ কথাবোৰ? কি হ'ল, কিবা এটাতো কোৱা। বুজি পাইছোঁ মই সকলো, কিন্তু কি কৰিম কোৱা? নিম্ন খাপৰ হোৱা বাবে সকলোৱে ঘৃণা কৰে। সেয়াইতো আমাৰ পাপ ন? আচলতে তোমাৰ মা দেউতাক সন্মান কৰোঁ, ভাল পাওঁ, তেওঁলোকক দুখ দিব নিবিচাৰোঁ মই। তোমাক পলুৱাই নি তেওঁলোকক দুখ দিব নিবিচাৰোঁ মই। কিন্তু আমি যে দুখত আছো, সেইবোৰ কোনে বুজি পাব? নেদেখাছনে? যেতিয়া সকলো শেষ হ'ব, তেতিয়াহে বুজি পাব নেদেখাজনে ন? কিয় তেনেকৈ কৈছা অ? মা দেউতাই জানো আমাৰ বাবে ভগৱান নহয়? তেওঁলোকে যি কৰিব আমাৰ বা তোমাৰ ভালৰ বাবেতো কৰিব ন? শুনা, তেওঁলোকে মনত দুখ দিলে বৰ কষ্ট পাব, বৰ কষ্ট পাব। আমাৰ কষ্টবোৰ কোনে বুজি পাব? শেষবাৰৰ বাবে তোমাক এটা কথাই কওঁ, শুনিবানে? কোনটো কথা শুনা নাই, সেইটো কোৱা। তোমাৰ মা দেউতাৰ সুখ বিচাৰোঁ মই, আৰু মোৰ সুখত সুখী হ'বলৈ চেষ্টা কৰা তুমি। গুড বাই। চৰি।